বন্ধুসকল পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই গৈ আছোঁ আমাৰ ঘৰলৈ। তাত বোলে বহুত মাছ ওলাইছে, তাকে যাওঁ বোলো কি হয়। তো ৰাস্তাৰ দুটা চাইডে অকল গছ, একদম সেউজীয়া, একদম সুন্দৰ এটা পৰিৱেশ, ধুনীয়া বতৰ, ধুনীয়া লাগিছে। এয়া সেইকাৰণে মামাৰ ঘৰ পালোহি আৰু এতিয়া বলক মাছ মাৰোঁগৈ। এই মিছা ক'লে কিডাল নহ'ব, মই পিছে মাছ মৰা মানুহ নহয়, মই মাছ মৰা মানুহে। এয়া ভিডিঅ' কৰি থকা দেখিবলৈকে পাইছে, ক'তনো মাছ ধৰিছোঁ। হ'লেও ইয়াতো মজা এটা আছে বাৰু, এতিয়া ভিডিঅ'টো চাওকচোন বাৰু। এয়া ভাত এমুঠি খাব পৰাকৈ মাছ দুটামান পালোঁ। ভিডিঅ'টো আৰু দীঘল নকৰোঁ, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি নতুন তেতিয়া ছাবস্ক্ৰাইব কৰিব।